এখন ঘৰত তাইৰ লগত মই আৰু নাথাকোঁ আৰু মই একেবাৰে গুচি যামগৈ আৰু নহয় আপুনি বেয়া নাপাব মতাজনৰ বোলো মই মাইকী বাউনী খুব পেঞ্চি আৰু মাইকী মাৰ খাই জেঠাকে মই মৰিব ইয়াৰ দ্বাৰা সকলোকে জনাওঁ যে এই ভিডিঅ'ৰ মাধ্যমত দেখুওৱা সকলো চৰিত্ৰ আৰু কাহিনী কাল্পনিক সাম্প্ৰতিক জীৱনৰ লগত ইয়াৰ কোনো লেনদেন নাই কোনো ধৰ্ম জাতি বা ব্যক্তিক আঘাত কৰাৰ উদ্দেশ্য আমাৰ নহয় যদি কাৰোবাৰ সৈতে কিবা মিলি যায় সেয়া অনিচ্ছাকৃত মিল তাৰ বাবে আমাক জগৰীয়া কৰিব নোৱাৰিব ইমানখিনি কোৱাৰ পিছতো যদি আপুনি ভিডিঅ'টো চাই আছে শেষলৈকে চাই থাকিব দেই কথাটো শুনিবলৈ নব মই ৰাতিপুৱা সোনকালে আজি ভাত পানী বনাই ঘৰ চোতালে হৈ তাই তেতিয়ালৈকে শুইয়ে আছে খেট তাইক মই মৰমে মাতি ভাতকেইটা খাবলৈ নিছোঁ দেই তাই ভাতকেইটা খাই পিনি চোৱাটো নচোবাইগৈ তাই খেটকে চকীখনত বহি আছে তাৰ লগত ওলাই যে মই নাজানো যাৰ লগত ওলাই না মোৰ কোনো দৰকাৰ নাই চকীখনত বহি পিনি তাৰ লগত বিচাৰিছে মই নাজানো মোৰ কোনো দৰকাৰ নাই আপুনি যাবদে নব তেনেকুৱা দুপৰীয়া সময়তে মই চোৱাটো চপাই মেলি তাই পিনিকেইটা ধুবলৈ নিছিলোঁ পিছফালে তেনেকুৱাতে মই আহিবলৈ চাইটো দাদাক দেখিছিলোঁ এইফালে মই দাদাক এনেকৈ কিবা এটা ক'লোঁ নব এনেকৈ কিবা এটা হ'লো আমাৰ যে পিছফালে মই দেখিলে আমাৰ যে দেখি পিনি মোক কি কৈছে না মই হেনো আপোনাক ফ্লাইং কিছ দিছোঁ বোলো খাই পিনি ধুই পিনি বোলো দুপৰীয়া আছে দাদা ভি এটা আছে নেকি মই সুধিছিলোঁ আমাৰ দিনে দেখি মোক আপোনাক কিন্তু মই ফ্লাইং কিছ দিছোঁ বুলি কৈছে মই দাদাক ভি এটা খুজিছিলোঁ আমাৰ দিনে দেখি মোক ওলোটা বুজিলে ভিতৰলৈ মাতি নি মোক কি কৰিলে জানে পিঠি মোক পিঠি ঘুগুলা কৰিলে পিঠি অৱস্থা নাইকিয়া কৰিলে মই বিষত থাকিব পৰা নাজানে এখন গৰমত কিটেই দিলে মোক বাহিৰত উলিয়াই থৈ দিছে গৰমত মোক ভিতৰলৈ যাব নিদিয়ে ভিতৰলৈ গ'লে হেনো মোক প্ৰাকৃতিক মুখত বান্ধি মই এখন ঘৰত তাইৰ লগত মই আৰু নাথাকোঁ আৰু মই একেবাৰে গুচি যামগৈ আৰু নহয় আপুনি বেয়া নাপাব জীৱনত মই কি যে জ্বলা পাৰোঁ কি যে ক'লো নমস্কাৰ ভালে আছে এই ভাগ কেনে লাগিলে আপোনালোকৰ জীৱনতো এই ভাগ হৈছে নেকি আৰু সাৱধান দি ভিডিঅ'টো মনোৰঞ্জনৰ কাৰণে বনাইছোঁ আৰু মনত আঘাত দিবৰ কাৰণে বনোৱা নাই যদি ভিডিঅ'টো ভাল লাগিছে কমেণ্ট লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আমাক যাতে আগুৱাই লৈ যাবলৈ ছাবস্ক্ৰাইবটো কৰি দিব বুলি আশা কৰিছোঁ